মই জয়ন্ত বৈশ্য আৰু বৰ্তমান চাওক এটা মই আপোনালোকক আজি দুখৰ বিষয়ে জনাই আছো। ইংলিছ ইউটিউবাৰ আছে মোৰ লগত, কি জানেনে চাওক, আমাৰ যিবিলাকক অৰুণোদয় আঁচনি দি আছে বা আজিৰ তাৰিখলৈকে পাই আছে প্ৰতি মাহৰ 12 তাৰিখ বা 10 তাৰিখে, কিন্তু কথাটো হ'ল অলপতে আজি মোটামুটি 3-4 দিনমান হ'ল নতুনকৈ আৰু কিবা কাগজগিলা জমা লৈছে, মানে কিছুমানৰ কাটা যাব আৰু নতুন বিলাকে বা পুৰণা বিলাকৰ কাটা যাব। ভাই সেইটো কথাটো নহয়, হয় নে নহয়? হা, এতিয়া মোৰে কথাটো কওঁ, মই মাহত যিখিনি পইচা পাওঁ, মোৰ ল'ৰা দুটাক মই টিউচনৰ নামত এইখিনি পইচা দিওঁ, মই এটা সকাহ পাই আছো, হয় না? দুখীয়া পৰিয়াল, হয় নে নহয়? গতিকে যদি এইখিনি পইচা কাটা যায়, কিমান এটা মনত আঘাত লাগব। মেম্বাৰ হিচাপে বা পৰিয়ালটো চলাবৰ কাৰণে মানে তোমাৰ যিখিনি আৰ্থিক মানে প্ৰয়োজন, সেইখিনি বৰ্তমান তোমাৰ বুলি নহয়, আৰ্থিকভাৱে যিবিলাক মানে নিম্ন শ্ৰেণীৰ মানুহ আছে, তাৰমানে সেই তেওঁলোকৰ বহুত প্ৰব্লেম হৈছে বৰ্তমান। গতিকে চৰকাৰে কিছুমান আঁচনি দিছে, সেইটো মই নকওঁ, কিন্তু সেই আঁচনিবিলাক চাফিচিয়েণ্ট নহয়, যিহেতু মানে বস্তু বাহানিৰো বহুত দাম। গতিকে বহুত ক্ৰিটিকেল পৰিস্থিতিত চলি আছে বৰ্তমান নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল, সেইটো জানো মই। গতিকে এই ক্ষেত্ৰত চৰকাৰে যিহেতু চাকৰিও কিছুমান হেৰি কৰিছে, আৰু মোৰ মতে যে যিবিলাকৰ পঢ়া শুনা নাই তেওঁবিলাকৰ কাৰণে কিবা উদ্যোগ স্থাপন কৰি হওক, কিবা কোম্পানী বনাই হওক, মানে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। চাকৰিটো যিবিলাক পাচিয়ে, যিবিলাকে পোৱা নাই, যাৰ পঢ়া শুনা নাই, পৰিয়ালৰ তাৰমানে পৰিয়াল চলাব লগা তাৰমানে মানুহ আছে, তেওঁলোকৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব লাগে। তাৰপিছত মই কথাটো হ'ল কি, মানে সিদিনাখনে মই যাৰ হাতত কাগজটো জমা দিছিলো, আমাৰ গাঁৱৰে মানুহজনক সুধিলো আমাৰ কাগজখিনি জমা হ'ল না, বোলে হনাৰ বা আৰু বোলে মানা কৰি দিলাক। চৰকাৰে আঁচনি দিয়াটো দেই, এতিয়া মেইন প্ৰব্লেমগিলা হয় মাজতে মানে বহুতে কাৰোবাৰ পইচা খায়, কিবা কৰে, কিন্তু যোনে পাব লাগে শুনি নাপায়, কোনোবা যিটো পইচা বেছিকৈ দিছিল সি পাই যায় বস্তুটো, বুজি পাইছে না? যোনে মানে পোৱাৰ কাৰণে যোগ্য সি নাপায়, যাৰ কাৰণে পইচা ঢাল বেয়াৰ যোগ্যতা আছে সি পায়। সেই বস্তু ইণ্টাৰভিউ কৰিব লাগে এইগিলাখনত, চৰকাৰৰ পৰাই মানে মানুহ পঠাই দি পেলাই এইগিলা বস্তু বিতৰণটো কৰিব লাগে। বিতৰণটো মানে গাঁৱৰ মানুহ কাকো কৰিব দিব নালাগে, এই অঞ্চলৰ মানুহ কোনো বিতৰণ কৰিব দিব নালাগে, হেৰি মানুহ আহি পেলাই জাগাৰ পৰা আহি পেলাই বিতৰণ কৰি দিব লাগে। সেনেকৈ ছাৰ্ভে কৰক বঢ়িয়াকৈ, কোনে পাব লাগে যোগ্য কোনে পাবৰ কাৰণে, সেনেক দিলে বস্তুটো ৰিচাৰ্চ কৰি পেলাই বা ছাৰ্ভে কৰি পেলাই সেনেকৈ দিব লাগে। মোৰ মতে এইগিলা দায়িত্ব এতিয়া হাজাৰ হেৰি হওক, মানে গাঁও অঞ্চলৰ মানুহ বা অঞ্চলৰ মানুহ যিমানে কি হেৰি হয় সেইগিলাখনক দিব নালাগে, চৰকাৰৰ মানে মানুহ দিব লাগে। চলি আছে কথাটো হ'ল কি, আমি 5-6খন কাগজ আমি ফটোশ্বুট কৰি আনছো, তাতে আমাৰ 3 টকা ৰুলে 18-20 টকা গেছি, সেইখিনি পইচা আমাৰ কাৰণে কিমান এটা গম পাইছো। এটা বহুত মানে কি বুলি কয়, এইটো কৰাপশ্যন চলি আছে, এইগিলাখন আঁচনিৰ ক্ষেত্ৰত কৰাপশ্যন বহুত চলি আছে। গতিকে এটা পাব নালগাও পাইছি আৰু পাব লগা কেতিয়াও পোৱা নাই। গতিকে সেই পৰিস্থিতি চব গাঁৱতে আছে, আমাৰ গাঁৱত বুলি নহয়, আমাৰ গাঁৱতো আছে, বেলেগ গাঁৱতো আছে। আৰু হাজাৰ মানুহক দায়িত্ব দিয়া, সিহঁতক পইচা খাই পেলাই এইগিলা কৰিব তোমাক। চাওক ভাই, আমি আমাৰ চৰকাৰৰ ওচৰত আমি কোনো ধৰণৰ হেৰি কৰিব জনাই, মানে বিৰুদ্ধ কৰিব জনাই, চৰকাৰক আমি এটাই দাবী জনাইছো, আমাৰ অৰুণোদয় আঁচনিটো যদি কাটবা নালাগে, আৰু চবে দুখীয়া পৰিয়াল, চবে কিবা এটা আহা কৰে, কোনোবা এটা মাহত গেছটোৱে আনে, হয় নে নহয়? চবৰে মনত আগতে ভাৱ থাকে যে আমাৰ পইচা যদি মই কিবা এটা কৰিম বা মই আৰু বেলেগ কৰিম, সেনেকৈ মোৰো এটা ভাৱ থাকে, কিবা এটা থাকে আৰু। গতিকে চাওক, মই এটা আজি কথা ক'ব খুজিছো ভাই, চৰকাৰ কিন্তু চব এতিয়ালৈকে ভাল কামে কৰি আছে। এইগিলাখন যদি কাটে, আমাৰ অসমত কিবা কাৰণ যদি একবাৰ বিজেপি চৰকাৰ হাৰি যায়, মই গেৰাণ্টি দি কৈছো লাইফত বিজেপি চৰকাৰ নাহে ইয়াৰ। কিন্তু আমাৰ তেজত বিজেপিৰ এটা বেলেগ হেৰি আছে, তাৰমানে আমাৰ বংশগত বিজেপি, গোটেই বিজেপিৰ ফালৰ পৰা যদি বাহৰ মূৰা এটাও উঠে ন ইলেকশ্যনত, তেতিয়া আমি বিজেপিকে ভোট দিম, আমাক আকৌ দিবা নালাগে, আমি কোনো আশা কৰা নাই। কিন্তু যিটো পাই আছো সেইটো যদি এটা দুখ লাগব, আপত্তি নাই, আমি ভোটটো দিমেই। কিন্তু আমি এইটোৱে জনাইছো চৰকাৰক যে চবেই বস্তুটো পাই থাকক, কাৰণ চবেই এটা অপইণ্টেড হৈ যাব, খঙল হৈ যাব এটা, হয় নে নহয়? এই আমাৰ আঁচনি কাটছি, আমি বিজেপিক ভোট নেদাওঁ, আমি অমুকক ভোট দিম, ভহুকক ভোট দিম, সেইটো যাতে হ'ব নালাগে। অসমত ৰজাৰ শাসনৰ দৰে, ভূটানত যেনে ৰজাৰ শাসন, অসমতো সেনেকুৱা এটা মানে ৰজাৰ শাসনৰ দৰে আছে। সেইটো কথাই ক'লো, যিগিলা দুখীয়াক সহায় কৰা যিবিলাক আঁচনি আছে, সেইবিলাক কাটবাটো নালাগে, আৰু নতুনকৈ আৰু ইণ্ট্ৰডিউচ কৰিব লাগে সেনেকুৱা আঁচনি। গতিকে সেনেকুৱা আঁচনি থাকি পেলাই দুখীয়াবিলাক জীৱন নিৰ্বাহ কৰাত সহায় কৰে, সেইটোৱে মোৰতো আহ্বান আছিল চৰকাৰক গ'লে।
যিয়ে নহওক এইখিনি আৰু ক'ব লগা আছিল খুব আৱেগত কৈছোঁ খুব দুখত কৈছোঁ ভাই মোক হনুমানৰ দৰে ফালি কিনে মই দেখাই দিব নোৱাৰোঁ কাৰণ মই এটা মানুহ মোৰ সংসাৰ আছে মই যদি এতিয়া মৰি যাওঁ মোক মোৰ 30 চলিক চৰকাৰে চাবা নাহে নাই নাই গতিকে এইটোৱে মই বাৰম্বাৰ কৈছোঁ যিটো পাই আছোঁ সেইটো যাতে পাই থাকোঁ ভাই হয় নে নহয় আৰু এইখিনি ক'লোঁ মই হয় আহি গ'লোঁ এইবাৰ মই আপোনালোকে আগৰ ভিডিঅ'বিলাক প্ৰায়ে দেখা পাইছে দুদুল আহমেদ গোটেই চাওক আমি অৰুণোদয়ৰ আঁচনিৰ মানে অলপতে মানে আৰু এজনে ক'লে এবাৰ আপুনি ধৰক কি ক'ব এই বিষয়ে মই কওঁ কিছু কথা অৰুণোদয়টো আচলতে কি বস্তু জানিছে এনে তাৰমানে এই অৰুণোদয়টো যিখিনি মানুহে পাইছিল আমি দুখীয়া গৰীব মানুহখিনি পাইছিল কিন্তু তেওঁলোকে এনেকুৱাকৈ ধৰিছিল যি চাকৰি ধৰি লওক 12,500 চাকৰি তেওঁলোকে দোকান পোহাৰত বাকী খাইছিল 1,000 টকা সেই পইচা পোৱাৰ সাহসত বহুত কাম কৰিছে কৰাৰ বিনিময়ত তেওঁলোকে বাকী নি 10 বা 11 তাৰিখে 1,000 টকা দি পেলাই পৰিয়ালবিলাক চলিছিল হঠাৎ চৰকাৰে যিটো বন্ধ কৰি দিয়াৰ এটা উপক্ৰম হৈছে এইবিলাক নথি পত্ৰ জমা লৈ আমি শুনা মতে কিন্তু এইটো বিৰাট বিপদ হ'ব মানুহৰ তেওঁলোকে মানুহে পোৱাৰ পাছত কাটা গ'লে বহুত বেয়া কথা আছে চৰকাৰে আচলতে কৰিব লাগিছিল কি কোনোবাই 3 পাইছে এতিয়া 3 20টা বাক নতুনকৈ আৰু 20টা অন্তৰ্ভুক্ত কৰক আমাৰ তাত ক'ব লগা আপোনাৰ আমি ভাল পাম কিন্তু পোৱা মানুহে যদি কাটা যায় তেওঁলোকে দুখ পাব তাতে আৰু আগৰ ফালে ইলেকশ্যন আহিছে ইলেকশ্যন ইলেকশ্যন আচলতে ভোট বঢ়াৰ কাৰণে মানুহ বাঢ়াব লাগে টোটেলি লছ হ'ব কিন্তু আচলতে কথা হ'ল কি এই দুখীয়া গৰীবৰ যিখিনি এখিনি পইচা লৈ বহুতে সন্তুষ্ট হৈছিল যি আমি 12,500 টকা পাওঁ সেই ক্ষেত্ৰত বিজেপি চৰকাৰে কিন্তু জয়ো লাভ কৰিছিল আৰু ভোটো পাইছিল আৰু পাব কিন্তু কথা হ'ল কি এনেকুৱা কৰিলে আমাৰ দুখ লাগে কাৰণ যিখিনি হিচাপে মই এজন দোকানী মোৰ তাতে বহু কেইজনী মাইকীয়ে তাৰমানে নামত বাকী খায় যি 10 তাৰিখে দি মোৰ 10 তাৰিখে ৰখি থাকোঁ 10 তাৰিখ হ'লে মই বাকী পাম 4-5জনী মোৰ তাত আছে থাকিল তেওঁলোকৰ সেই দুখীয়া পৰিয়াল এই আমাৰ যদি কাটা যায় তেওঁলোকে বাকী কেনেকৈ নিব আৰু চলিব কেনেকৈ এইবিলাকতো বৰ দুখৰ বিষয় গতিকে মই নমস্কাৰ কৰি অনুৰোধ কৰিছোঁ চৰকাৰে যাতে কাৰো নাকাটে আৰু নতুনকৈ আৰু 10-20 জনক দিয়ক আমি স্বাগতম জনাইছোঁ আৰু তেওঁলোকে দিয়ক এইখিনি মই ক'ব লাগে আৰু বহুত ক'ব লগা আছিল বাৰু হ'ব কিন্তু চৰকাৰে এইখিনি শুনক আৰু দুখীয়া গৰীবৰ হকে অলপমান সহায় কৰক হয় গাইজ দুদুল আহমেদে ঠিকে কৈছে কথাখান্তি কোনে যিয়ে নহওক মানে আপোনালোকে যোন ডিষ্ট্ৰিক্টৰ পৰা নহওক ভিডিঅ'টো কুইট একদম শ্বেয়াৰ মাৰক যাতে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত পোৱাৰ লগে লগে হয়তো আমাৰ অৰুণোদয় আঁচনিটো মানে ৰৈ যাব পাৰে না কি হা জয় আই অসম থেংক ইউ